হাতী ভেকুৰী মোৰ চেনেল সেই টিপছ ব্লগলে আজি মোৰ ওচৰত আছে ইয়াত আপোনালোকে দেখিছে চাগে ইয়াত ঢেকীয়া আৰু এইফালে আছে হাতী ভেকুৰী আমি হাতী ভেকুৰী বুলি কওঁ আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন আজি হাতী ভেকুৰী মই পিটিকা কৰিম বুলি ভাবিছোঁ আৰু বিশেষকৈ হাতী ভেকুৰী ফ্ৰাই কৰিও খাব পাৰি বইল কৰি পিনে ফ্ৰাই কৰি খাব পাৰি আজি হাতী ভেকুৰীখিনি পিটিকা কৰিম আৰু কচ মাছৰ সৈতে এখন আঞ্জা বনাম বহুত দিন ব্লগ দিয়া হোৱাই নাই আজি কেইদিনমান হ'ল ভাবিছোঁ কি দিওঁ কি বনাওঁ আপোনালোকৰ কাৰণে এতিয়া কি দিওঁ স্পেচিয়েলি ভাবিলোঁ আজি ট্ৰাই কৰোঁ যিহেতু খাওঁ আপোনালোকক দেখুৱাওঁ আৰু বাকী আজি হাতী ভেকুৰীখিনি বনাম চাবচোন কেনেকৈ বনাওঁ ইয়াৰ পিছত মই ঠাৰিবিলাক বইল হোৱাৰ পিছত ছিঙি পেলাম এতিয়া এনেকৈ মই পানীত বইল কৰি লওঁ বইল কৰি পিছত ঠাৰিবোৰ গুচাই গুচাই এৰুৱাই পেলাম এয়া হৈ গ'ল মোৰ পিটিকা আনফালে মই তৈয়াৰ কৰি লৈছোঁ এয়া ওটছ আৰু তিয়াই থোৱা মই দাইল ল'ম আৰু এয়া ওটছ আৰু দাইলৰ সৈতে এটা ক্ৰাঞ্চি এটা মানে পকৰা বনাম আৰু এইফালে পিঁয়াজ আৰু নহৰু আদা জলকীয়া সকলোখিনি লৈ লৈছোঁ তাৰপিছত মিক্সাৰত সকলোখিনি মই খুন্দি ল'ম এটা পেষ্ট বনাই হৈ গ'ল ইয়াত দিছোঁ অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়িও দি দিছোঁ তাৰপিছতে দিছোঁ এয়া মই অকণমান কালজিৰা আৰু গোটেইখিনি মিক্স কৰি এইখিনি গোটেইখিনি মই এতিয়া মিক্স কৰি লৈছোঁ লগতে আপোনালোকে বেকিং অকণমানো দি দিব মই বেকিংখিনি দেখুৱাবলৈ আপোনালোকক পাহৰি গ'লোঁ এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি লওঁ গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাই থাকিব এয়া হৈ গ'ল মোৰ ওটছ আৰু দাইলৰ পকৰা আনফালে মই মাছ ফ্ৰাই কৰি আছোঁ এতিয়া মাছখিনি ফ্ৰাই কৰি হৈ গৈছে আৰু অলপ অলপ এতিয়া মই কাটি লৈছোঁ বিলাহীখিনি সৰু সৰুকৈ মই কাটি লৈছোঁ কাটি হৈ গ'ল এতিয়া মই ইয়াত দি দিছোঁ মিঠি গুটি আৰু অকণমান মই চেনি পেলাই দিছোঁ মিঠি গুটিখিনি অকণমান ক'লা হোৱালৈকে ৰৈছোঁ তাৰপিছতে বিলাহীখিনি মই দি দিম বিলাহীখিনি দাইলো দুটামান মই পেলাই দিছোঁ সৰহকৈ দিয়া নাই সৰহকৈ দিলেও বেছি থেপথেপীয়া লাগিব খাই অকণমান পাতলাকৈ খাম বুলি ভাবিছোঁ এতিয়া হালধি নিমখো দিয়া হৈ গ'ল অলপ সময় মই 10 মিনিটমান এনেকৈ বিলাহীখিনি ফ্ৰাই কৰি ল'ম তাৰপিছত পানী দিয়া হৈ যোৱাৰ পিছত এতিয়া পানী দিব লাহে লাহে হৈ যাব আৰু এয়া হৈ গৈছে তাৰপিছতে মাছখিনি দি দিলোঁ অলপ সময় উতলিলে বিশেষকৈ যেতিয়া মাছৰ জোলটো যিমানে উতলে সিমানে খাবলৈ ভাল হয় এতিয়া মই ঢাকি ৰাখি দিম মাছখিনি তাৰপিছত অকণমান মই নেমুৰ ৰস চেপি দিম এয়া মোৰ খানা ৰেডি হৈ গ'ল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাকী ভাতকেইটা খাই লওঁ টাটা বাই বাই গুড নাইট